শুই উঠিয়ে মৃদবিকৰ ফিডিং বটল আৰু আনফালে পানী বইল কৰি ল'লোঁ। মোৰ মৰ্ণিং এনাৰ্জি ড্ৰিংকটোও ৰেডি কৰি ল'লোঁ। যিহেতু মই আৰু মৃদবিক মোৰ ভণ্টি বৰ্ণালীহঁতৰ ঘৰলৈ এতিয়া ফুৰিবলৈ যাম, সেয়েহে আমি সকলোবোৰ কাম কৰি যিমান সোনকালে পাৰিলোঁ ৰেডি হ'বলৈ চেষ্টা কৰিছোঁ। বেবী থাকিলেতো ঘৰত ইটো সিটো কাম বেছিকৈয়ে ওলায়। হাজবেণ্ডো বিশেষ কামৰ কাৰণে আজি ঘৰত নাথাকে, সেয়েহে তেওঁ কাম কৰি বাহিৰে বাহিৰে দুপৰীয়া তালৈকে যাব। মৃদবিকক আগতীয়াকৈ গা পা ধুৱাই মই ৰেডি কৰি লৈছোঁ। তাৰপিছত মৃদবিকৰ বেগ পেকিং কৰিলোঁ আৰু আনফালে মই ৰেডি। ইফালে মৃদবিকৰ মাহীয়ে, মহাক আৰু ককায়েক বৰ্তমান আহি পালেহি। সি এতিয়াই পিতাকক যাবৰ কাৰণে বাই বাই ক'লে। ফুৰিবলৈ গ'লে তাক একোৱেই নালাগে। নতুন কাপোৰ পিন্ধা দেখিলেই গম পায় যে এতিয়া তাক ফুৰাবৰ কাৰণে নিব। তাৰপিছত আমি লাহে লাহে চান্দমাৰি অভিমুখে ওলাই আহিলোঁ।